নমস্কাৰ নাথ গড ফাৰ্মিঙলৈ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি এটা নতুনকৈ ভিডিঅ' বনাব লৈছোঁ। ভিডিঅ'টো মানে কি, মই এখন নতুন ফাৰ্মলৈ আহিছোঁ। নতুন ফাৰ্ম মানে তেখেতৰ ফাৰ্ম কৰি আছে, মইহে নতুনকৈ আহিছোঁ। তেখেতৰ ফাৰ্মতে ছাগলীবোৰ দেখিছে, একেটাতো বাৰবাৰী ছাগলী হয় আৰু তেখেতে নিজে পিয়'ৰ বিটেল ছাগলী পুহি আছে। বিটেল মানে বিটেলৰ মাইকী আৰু বিটেলৰ মতাও তেখেতে পুহি আছে। তেখেতৰ ফাৰ্মত যিবোৰ ছাগলী হয় এইবোৰতো অৰিজিনেল বিটেল ছাগলী হয়, ক্ৰছ বিটেল নহয়, অৰিজিনেল বিটেল হয়। আৰু তেখেতে বাহিৰৰ পৰাও পাঞ্জাব আদিৰ পৰা ছাগলী আনি পেলাই আমাৰ নিচিনা নতুন ফাৰ্মাৰবিলাকক তেখেতে যোগান ধৰে। এই ফাৰ্মখনত ছাগলী বহুত কম ৰেটত বিক্ৰী কৰে বুলি শুনা পাইছিলোঁ আৰু গতিকে ইয়ালৈ আহিলোঁ মই। আহি পেলাই তেখেতৰ ফাৰ্মত চাইছোঁ, ছাগলীবোৰ চাইছোঁ, বহুতেই ভাল পাইছোঁ। আৰু তেখেতৰ লগত ইতিমধ্যে মই কথাও পাতিছোঁ আৰু ছাগলী এটা পচন্দ কৰিছোঁ, চিলেক্ট কৰিছোঁ। আৰু বেলেগ ফাৰ্মৰ তুলনাত তেখেতেতো বহুত কম ৰেটত মানে ছাগলীটো মোক দিছে। আৰু মই গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁও, খাৰুপেটীয়া বিভিন্ন জেগাত কথা পাতিলোঁ, বিভিন্নজনে ভিডিঅ'ও দিলে, কিন্তু মোৰ ছাগলীবোৰ পচন্দ আৰু ৰেটটো মিল পৰা নাছিলে। একেটা ঠাইত আহি পেলাইতো মোৰ ৰেটটো বহুত ধুনীয়াকৈ মিল পৰিছে। তো এইটো দেখিছে, এইটো তেখেতে মেল ছাগলী তেখেতৰ নিজৰ কাৰণে আনিছে, বহুতে বঢ়িয়া ছাগলী। এইখিনি ছাগলী পাঞ্জাৱৰ পৰা আহিব বেছি দিন হোৱা নাই। ছাগলীখিনিক তেখেতে গছৰ ডালপাত দিছে, তাৰপিছত ইয়াত যোগাৰ বনাই থোৱা আছে। ইয়াতে ছাগলীখিনিক এতিয়া আবেলি সময় হৈছে, আবেলি সময়ত আৰু কিবা দানা চানা সিহঁতক খাবলৈ দিছে। বহুত যত্ন কৰি ৰাখিছে ছাগলীকেইটা। দেখা পাইছে ছাগলীকেইটাৰ চেহেৰা পাতি বহুতেই ভাল। এইটো যে ক'লা ছাগলীটো দেখিছে, এইটো তেখেতে নিজৰ ফাৰ্মৰ কাৰণে বুলি আনিছে। এইটো ছাগলীটো বহুতেই হেভি ছাগলী, বহুত ডাঙৰ ছাগলী, প্ৰকাণ্ড ছাগলী তেখেতে নিজৰ ফাৰ্মৰ কাৰণে আনিছে। ইমান ডাঙৰ ছাগলী যিটো আমি লোকেল ছাগলী লৈ পেলাই ফাৰ্ম কৰিব নোৱাৰিম। বিশেষকৈ মোৰতো লোকেল ছাগলী আছে। এখেতে হয় মানে এই ফাৰ্মখনৰ স্বত্বাধিকাৰী হয়, তেখেতৰ এই ফাৰ্মৰ অ'নাৰ হয়। তেখেতে ছাগলীবোৰ আনি কৰি এনেকৈ যোগান ধৰে আৰু বহুত কম ৰেটত তেখেতে ছাগলীবোৰ বিক্ৰী কৰে। আমাৰ নিচিনা ফাৰ্মৰ কাৰণেতো বহুতেই ভাল। ইয়াত আহি পেলাই মই এটা পচন্দ কৰিছোঁ, এই অলপমানকৈ দেখিছে চকলেট কালাৰৰ ছাগলীটো, এইটো মই পচন্দ কৰিছোঁ। যদি কোনোবা ফাৰ্মাৰ ছাগলী লাগে বুলি ভাবে, মোলৈ যদি কমেণ্ট কৰে মই তেখেতৰ ফোন নম্বৰ আদি দি দিম। নিশ্চয়কৈ তেখেতৰ পৰা ল'লে বহুত আন জেগাৰ তুলনাত যদি আপুনি কম্পেয়াৰ কৰি চায় তেতিয়া বহুত কম ৰেটত ছাগলী পাব, নিশ্চয়কৈ পাব। তেখেতৰ পৰা বহুত ভাল ছাগলী পাব। এই ছাগলীখিনিতো হাইট বহুতেই বেছি, বহুত ধুনীয়া ছাগলী মই পাইছোঁ। এইটো চকলেট কালাৰ ছাগলীটো, এইটো ছাগলী বৰ্তমান দুদাঁত হৈ আছে আৰু তেখেতৰ পৰা মই এইটো পচন্দ কৰিছোঁ। এই ছাগলীটো এতিয়া মই ঘৰলৈ লৈ যামগৈ। ইতিমধ্যে তেখেতৰ মানে পে'মেণ্ট কৰা হৈ গৈছে। আৰু বেলেগ ফাৰ্মৰ তুলনাত বেলেগ ছাগলী মই ভিডিঅ' চাইছিলোঁ আৰু কথাও পাতিছিলোঁ বহুত জেগাত, কোনোফালে ছাগলীৰ ৰেট মিল পৰা নাছিলে। একেটা ঠাইত আহিতো মই বেছি কথা একো পাতিব লগা হোৱাই নাই। মই যেনেকৈ ভাবিছোঁ তেনেকৈ ৰেটটো মিল পৰি গৈছে। আৰু এখেতে ইমান কম দামত ছাগলী দিছে যে কেনেকৈ দিছেতো আমি কোৱা টান, আৰু তেখেতে কি বেনিফিটত কেনেকৈ দি দিছে। কিন্তু আমাৰ নিচিনা ফাৰ্মাৰ কাৰণেতো ক'ব গ'লে বহুতে ভাল খবৰ এইটো, যে তেখেতৰ পৰা আমি বহুত কম ৰেটত ছাগলী এটা আনি পেলাই নিজৰ ফাৰ্মত আমি ৰাখিব পাৰিছোঁ, নিজৰ ফাৰ্মখনৰ উন্নতি কৰিব পাৰিছোঁ। সেইফালৰ পৰাতো মই DS গ্ল'বেল ফাৰ্ম হয়, DS গ্ল'বেল ফাৰ্মকতো ধন্যবাদ দিম। এইটো মই লোৱা ছাগলীটো বৰ্তমান এতিয়া বাহিৰলৈ উলিয়াই লৈছোঁ তাক লৈ যাবৰ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।